কৈছে না ভালো আছে ভালো ইয়াতে বৰ ডাঙৰ এটাকে আন কেইদিনৰ দৰে আইচু দেউতালৈ সমিয়াকৈ নাৰান্ধি মোক বোলো তাৰে পৰা এচমুকা নি দিছিলোহে মাথো তাতে এখন হলো বাকলি মই তাৰ অৱস্থা কৰিবলৈ গৈছিলো তাৰে ফল মই ভাবিছিলো আইচু দেউতাইনো কিমান ফেৰা ভাত খাব গতি বিষম দেখি আজি মুঠতে ঈশ্বৰেহে বচালে আৰু দেই যি হওক আজি কিন্তু তোৰে পিঠু চাংমাই মোৰটো এই গাড়ীডোখৰ ওপৰত থিয় হৈ তোৰ সৈতে কথা পাতি থকা দেখিবলৈ নেপালিহেঁতেন আইচু দেউতাই গতি বিষম দেখি লৰালৰিকৈ হাতী খুটীয়া বাতি আনা এবাতি কৰাই গৈ হৈছে গিৰিয়েকক খাবলৈ দিহে মোৰ হকে দুআষাৰ কৈ জগৰটো ভাঙিলে বুজিছো পজিচনে তৰবৰি ভালৰ ভিতৰত মই দেখিলো কোঁৱৰে আইচু দেউতাৰ কথা শুনে নহলে এই পিঠু চাংমাই মোৰতো এই গাড়ীডোখৰ ওপৰত থিয় হৈ তোৰ সৈতে কথা পাতি থকা দেখিবলৈ নেপালিহেঁতেন সঁচাকৈ আমাৰ আইচু দেউতা আছে দেখি এই ঘৰখন চলি আছে লগোৱা লুগুৰিকৈ তেখেতৰ পেটত যেনে মৰম তেনে বুজিছো আৰু বুজিছো তেনে কথাই ৰং ধেমালি বোলে তেওঁ বোলে লক্ষ্মী দেউতা বুজিছো সকলো বুজিছো পিছে পিঠু চাংমাই সন্তোষটো হেনো কেতিয়া পূৰ হব বোলো টোপালি বাওঁতে এই পিঠু চাংমাই জনমটো গোটেইটোৱে যাবগৈ নেকি বাকলি বাঘে খোৱা মই জানো বাকলি তই আকৌ বাকলি হবলৈ যাবি কেনেকৈ মোৰ কুটুমী তই আকৌ নহয় এষাৰ কথা বাকলি নহয় তৰবৰি তই এই চাংমাই হাফ এৰিহে আৰু এই বাকলি আৰু এই চাংমাই বাঘে খোৱা নহয় বাকলি শ্ৰীমতী তৰবৰিয়ে খোৱাহে আকৌ সেই কথা তোৰ আৰু মৰিবলৈ খাই নাইকিয়া হ'ল হ'বলা দিনো হাঁহ পাৰ কুকুৰা ছাগলী ঘেৰ স্বাস্থ্য পাতিব লাগিছে মৰম ফৰম গুৰুকৰ এনেইতো সুপুৰুষৰ লগত এই তৰবৰি বিয়া সোমাব লাগে তৰবৰি আৰু মৰিবলৈ খাই নাই নহয় বাঘেপা যা তই আগে জমৰ ঘৰলৈ যা তাৰপিছত তোৰ সৈতে তৰবৰি বিয়া সোমাব বোলো লগ নাই সং নাই কাৰ সৈতেনো জমৰ ঘৰলৈ যাওঁ যদি মোৰ অকণি তৰবৰিজনী যদি লগত যাবলৈ ওলা বল এতিয়াই যাওঁ মই আকৌ তোৰ সৈতে জমৰ ঘৰলৈ যাম কিবা যাতে অকলে গ'লে জমৰ ঘৰত মোৰ বিয়াখন কাৰ সৈতে পাতিমগৈ আছে নহয় বোলো জমৰ ঘৰত কোনোবা অকণি যা তাই সৈতে তোৰে চকলংখন পাতগৈ আৰু যদি নাই তুৰিচা গাঠি লগাই মৰগৈ যাওঁ মই তোৰ সৈতে চুপতি মাৰিবলৈ অহা নাই
আজি আবেলিকৈ আহিছোঁ দেউতাই গোপিনী সভা পাতিছে তাৰে দিহা পৰামৰ্শ দিম বোলো ৰচোন দুখীয়াৰ ওপৰত সংসদখন নকৰিবিচোন কচোন বাকলি ক কি সকামতনো আহিছোঁ তাই আজি গোপিনী সভা পাতিছে কচোন বই এখুদমান কৈ থৈ যা বাকলি কৰি নাথাকিবি দেই শুনি আমনি লাগিছে বহিবৰ সময় নাই থিয় হৈ কওঁ শুন তই জানো শুনা নাই এই ল'ৰা ৰজা ৰাজবংশীয় এফালৰ পৰা ধৰাই ধুনীয়া কৰিছে এইবাৰ আমাৰ ধুনীয়া পদৰ পৰবো তেনে কৰিবলৈ ৰজাই কাম পাতিছে এইবাৰ আমাৰ ঈশ্বৰৰ পৰব ঈশ্বৰে ৰাখিলেহে ৰাখাৰ এই বোলো ঈশ্বৰৰ চৰণত কাকতি মিনতি নকৰিবি উপায় কি চাংমান এৰা দৰবৰী এৰা বোলো ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে সঁচাকৈ পাই যা বাৰু ৰূপৰ সৈতে মোৰ দৰ্খাস্তখনলৈ নাপাহৰিবি কিন্তু বোলো মোৰ দৰ্খাস্তখন তোৰ ওচৰত থাকিল পঢ়ি চাই লিখোন দিবি বাকলি কি দৰ্খাস্ত এই দেখোন কিতাপে পাহৰে কথা হা সেই কথা আৰু মৰিবলৈ থোৱা নাইকিয়া হ'ব